পিছত মই বাহিৰত কাম কৰিলো তাত মানে একদম মানে টাইমত যাবই লাগিব 8 ঘন্টা কামত যদি মই যদি 1 ঘন্টা লেটকে আহো সেই 1 ঘন্টাটো হিচাপ কৰে হেতি 1 ঘন্টাটো এনেকে 1 ঘন্টা হিচাপ কৰি যদি হিৰণ্য গোটেই মাহটো বোলে আহোতে যাওঁতে বোলে সেই 8 ঘন্টাটো মানে 1 ঘন্টা কিছু 8 ঘন্টা হৈ গ'ল 8 দিনত সেই এদিনৰ পইচা কাটে মোক সেইটো এনেকুৱা কৰিছিলে মোক অকণ ডনচন হৈছিলে মানে সমাগত সৰস্বতী পূজা উপলক্ষে মই বৰ্তমান আহি উপস্থিত হৈছোহি চিজছ এণ্ড ৰেজছ নামৰ এখন বিশেষ পাৰ্লাৰত এই পাৰ্কখনত যুৱতীসকলে প্ৰায় পাৰ্লাৰসমূহত বিশেষ ভিৰ কৰা পৰিলক্ষিত হয় আৰু সেয়েহে মই বৰ্তমান আহি উপস্থিত হৈছো এখন বিশেষ পাৰ্লাৰত ইতিমধ্যে মই জনাইছো আৰু মোৰ সহযোগীক অনুৰোধ জনাম ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই যাবলৈ এনেধৰণৰ পৰিৱেশ আপুনি দেখা পাব চিজছ এণ্ড ৰেজছৰ বাহিৰৰ পৰিৱেশ আৰু মই ভিতৰৰ ফালে সোমাই যাম মোৰ সহযোগীকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম তেখেতে আগুৱাই আহিব আৰু ইয়াৰ পৰিৱেশটো দেখুৱাই যাব আৰু সোমাই আহি আপোনালোকে দেখা পাব এনেধৰণৰ এটা কোঠা দেখা পাব মোৰ সহযোগী আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো তেখেতে আগবাঢ়ি আহিব এনেধৰণে আপুনি আহি ইয়াত কিছু জিৰণি ল'ব পাৰে অন্যথা আপুনি ভিতৰলৈ সোমাই যাব পাৰে ভিতৰৰ পৰিৱেশটো আমি আপোনালোকক দেখুৱাম তাৰ লগতে আমি আছে তেওঁলোকৰ লগতো কিছু কথা পাতিব বিচাৰিম তেওঁলোক ব্যস্ত হৈ আছে তথাপিও আমি জানিব বিচাৰিম তোমাৰ ইয়াত কাম কৰা কিমান দিন হ'ল পোনপ্ৰথমে তোমাৰ নামটো জনাবা আৰু লগতে ইয়াত কাম কৰা কিমান দিন হ'ল নাম আকাশ শৰ্মা মোৰ 6 বছৰ ইয়াত কাম কৰিছা কেনেধৰণৰ অভিজ্ঞতা হ'ল বা ইয়াত কাম কৰি কেনে লাগিছে বৰ্তমান ভাল মজা লাগে আপোনালোকে শুনা পাইছে তেওঁৰ বিভিন্নজন ষ্টাফ আছে আমি তেওঁৰ লগতো কিছু কথা পাতিব চেষ্টা কৰিম কি কবা কেনেকুৱা লাগিছে ইয়াত কাম কৰি তোমাৰ নামটো জনাবা আপোনালোকে শুনা পাইছে তেওঁলোকৰ বিভিন্নজন ষ্টাফ আছে কৰ্মচাৰী আছে আমি তেওঁলোকৰ লগত কথা পাতিছো তেওঁলোকে বহু সময়ৰ পৰা এই পাৰ্লাৰত কাম কৰি আহিছে যিহেতু সমাগত সৰস্বতী পূজা আহি আছে আৰু সেয়েহে মই বৰ্তমান চিজছ এণ্ড ৰেজছত আহি উপস্থিত হৈছো আৰু তেওঁলোকৰ এইখন প্ৰথম পাৰ্লাৰ এইখনৰ পৰা আৰু এখন কিছু অত্যাধিক সা সুবিধাৰে কিছু ইয়াতকৈ ডাঙৰ এখন পাৰ্লাৰ তেওঁলোকে আপোনালোকৰ সুবিধা হোৱাকৈ ইয়াত অত্যাধিক সুবিধাৰে পৰিপূৰ্ণ এখন পাৰ্লাৰ এখন হৈ গ'ল আপোনাৰ 2 নম্বৰখন পাৰ্লাৰ মই দেখুৱাইছো ইয়াৰ সামগ্ৰিক পৰিৱেশটো সৰস্বতী পূজা উপলক্ষে যিহেতু যুৱতীসকলে বিশেষ ভিৰ কৰে পাৰ্লাৰসমূহত আৰু লগতে বৰ্তমান সময়ত যুৱকসকলো কিন্তু পাছ পৰি ৰোৱা নাই আৰু সেয়েহে মই বৰ্তমান আহি উপস্থিত হৈছো যুৱকসকলৰ সুবিধা হোৱাকৈ এখন বিশেষ পাৰ্লাৰত মোৰ সহযোগীক অনুৰোধ জনাম অলপমান পাৰ্লাৰখনৰ পৰিৱেশটো দেখুৱাব এনেধৰণৰ পৰিৱেশ দেখা পাব আপোনালোকে ইয়াত যদি আহে আপোনালোকে এনেধৰণে তেওঁলোকে সজাই পৰাই তুলিছে সম্পূৰ্ণ পাৰ্লাৰখন ইয়াত আহি আপোনালোকে এখন পাৰ্লাৰত যিসমূহ সুবিধা হয় বা যিসমূহ সুবিধা পাব লাগে সেইসমূহ আপোনালোকে ইয়াত পাব আৰু ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী আমি তেওঁৰ লগতো কিছু কথা পাতিব চেষ্টা কৰিম অত্যাধিক সা সুবিধাৰে বিশেষ পাৰ্লাৰ এখন ইউনিচেক্স পাৰ্লাৰ যুৱক যুৱতীসকলৰ উভয়ৰে সকলোৱে ইয়াত আহিব পাৰে আৰু ইয়াৰ স্বত্বাধিকাৰী আছে আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিম আৰু ইয়াত বিভিন্ন ধৰণৰ কোঠা আছে আমি সেইসমূহ ইয়াত কি কৰা হয় আমি তেওঁৰ পৰা জানিব বিচাৰিম আৰু মোৰ সহযোগী আগুৱাই আহিবলৈ অনুৰোধ জনাম অলপমান আগুৱাই আহিব তেখেতে এই কোঠাসমূহ দেখুৱাব আৰু আপোনালোকে দেখা পাব এনেধৰণৰ কিছু কোঠা ইয়াত আচলতে কি কৰা হয় ফেচিয়েল কৰা হয় ফেচিয়েল কেনেধৰণৰ ফেচিয়েল কৰা হয় ফেচিয়েল মানে চব আৰু কি ফেচিয়েল ফেচিয়েল আমি ফ্ৰুট ফেচিয়েল কৰো তাৰপিছত আৰু VLCC ৰাগা চাগে এইবিলাক চব এভৰিথিং যিমান ফেচিয়েল আছে চব গোটেইখিনি কৰো আমি আৰু তাৰপিছত ডিটেইলছ এইবিলাক কৰো যিহেতু আহি আছে সমাগত সৰস্বতী পূজা আহি আছে আৰু সেই পাৰ্কখনতে মই বৰ্তমান আহি উপস্থিত হৈছো এখন ইউনিচেক্স পাৰ্লাৰত আৰু ইয়াত অত্যাধিক ধৰণৰ আপুনি যি বিচাৰে যেনেকুৱা ধৰণৰ ফেচিয়েল বিচাৰে যেনেকুৱা ধৰণৰ হেয়াৰ কাটিং পৰা আৰম্ভ কৰি হেয়াৰ ষ্ট্ৰেটনিঙৰ পৰা আৰম্ভ কৰি সকলোবিলাক আপোনালোকৰ ইয়াত উপলব্ধ হ'ব আৰু আমি তেওঁৰ লগত কিছু বহি কথা পাতিব বিচাৰিম মোৰ সহযোগীকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম যিহেতু সৰস্বতী পূজা আহি আছে সৰস্বতী পূজা উপলক্ষে কিবা বিশেষ অফাৰ ৰাখিছে এই ফেচিয়েল মেনিকিউৰ পেডিকিউৰ ষ্ট্ৰেটনিং এইবিলাকত অকণমান অফাৰ ৰাখিছে অলপ এনে মানে দুৰ্গা পূজা বিলাকত অফাৰ নিয়ে খালি মই মানে সৰস্বতী পূজা কাৰণে অলপ কিছুমান মানে অফাৰ দিছো আৰু মানে ফেচিয়েলত দিছো ষ্ট্ৰেটনিঙত দিছো আৰু সেয়াই কেনেধৰণৰ অফাৰসমূহ ৰাখিছে ধৰক মানে এতিয়া মানে পূজাতহে আৰু যিহেতু মেকঅভাৰ সৰস্বতী পূজাৰ দিনাখন বিশেষভাৱে যুৱতীসকলে মেকআপ কৰা দেখা পোৱা যায় তো তাৰ ক্ষেত্ৰতো কিবা অফাৰ ৰাখিছে নেকি মেকআপটো এনে 2500 আমি গোটেই মোৰ ছোৱালীজনী সজাই পৰাই উলিয়াই দিওঁ খালি মানে এতিয়া বৰ্তমান আমি সৰস্বতী পূজাৰ কাৰণে 1500 দি দিম 1500 মানে 1000 লেছ কৰিম মানে
ট্ৰিপ মানে কি বুলি কয় সৰস্বতী পূজা মানে সৰস্বতী পূজাৰ কাৰণে আৰু এই সময়খিনিতে আমি দেখা পাওঁ যে পাৰ্লাৰসমূহত বিশেষভাৱে যুৱতীসকলে ভিৰ কৰে তেওঁলোকে হেয়াৰ ষ্ট্ৰেটনিং কৰে হেয়াৰ স্মুথিং কৰে আৰু বিভিন্ন ধৰণৰ আছে ৰিবন্ডিং কিবা কিবি তো সেইসমূহৰ ক্ষেত্ৰত কিবা বিশেষ অফাৰ ৰাখিছে নেকি অৱশ্যে এসপ্তাহ কাৰণে দিছো মানে এনে ষ্ট্ৰেটনিং এইবিলাক স্মুথিং এনে মানে পূজা বিলাকতহে এইবোৰ অফাৰ দিয়ে খালি আমি মানে ইয়াত মানে এসপ্তাহ কাৰণে সৰস্বতী পূজাৰ কাৰণে চবতে মানে 500 কমাই দিম নেকি ভাবিছো এনে হেয়াৰ ষ্ট্ৰেটনিঙৰ ক্ষেত্ৰত যদি আমি সুধো কেনেধৰণৰ প্ৰাইচটো ৰাখিছে আপুনি এনেতো এতিয়াতো বৰ্তমান 3000 হৈ গ'ল ষ্টাৰ্টিং প্ৰাইচ খালি এতিয়া মানে এসপ্তাহ কাৰণে মানে 2500 দিম 2500 দিব আৰু এনেধৰণৰ যদি আপোনালোকে সা সুবিধা ল'ব বিচাৰে এনেধৰণৰ অফাৰ ল'ব বিচাৰে তেতিয়াহ'লে চিজৰ্ছ এণ্ড ৰেজৰ্ছলৈ আপুনি আহিব পাৰে আৰু আমি জানিব বিচাৰিম আপোনাৰ যিহেতু ইমান অত্যাধুনিক এখন সুন্দৰ পাৰ্লাৰ এই পাৰ্লাৰখন বা এই জেগাটোত উপনীত হওঁতে কেনেধৰণৰ ঘাট প্ৰতিঘাতৰ অন্তত আহি এই স্থান পাইছেহি এইটো বহুত দীঘলীয়া এইটো ক'বলৈ গ'লে মানে বহুত দীঘল হৈ যাব আৰু আমি শুনা পাইছিলো আমি আপোনাৰ বিষয়ে কিছু জানিছিলো যে আপুনি ইয়াৰ উপনীত হোৱাৰ আগতে আপুনি কোনোবা এখন পাৰ্লাৰত কাম কৰিছিলে আৰু পাৰ্লাৰত কাম কৰি আহি এই পৰ্যায় পাইছেহি অসমীয়া ব্যৱসায় হিচাপে আমি সঁচাকৈ গৌৰৱ কৰোঁ যিহেতু অসমীয়া যি সময়ত কোৱা হয় যে অসমীয়া ল'ৰাজনে ব্যৱসায় কৰিব নোৱাৰে তেনে সময়ত আপুনি এনেধৰণৰ এখন পাৰ্লাৰ খুলি আজি 4-5 জনক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে তাৰ ক্ষেত্ৰত কি ক'ব ভালে লাগিছে আৰু মানে প্ৰথমে মই বেলেগত মানে কাম কৰি আছিলো শিকি মেলি আহি পিনি ইয়াতে কাম কৰিলো তাৰপিছত এতিয়া তাত কেনেকুৱা লাগিলে মানে তাত মানে মানে ইমান দিন কাম কৰিলো মানে 2 বছৰ মানে 2-3 বছৰ মান বাহিৰত কাম কৰিলো তাৰপিছতে মই নিজৰ মানে এখন সেই খুলি পিনি তাত বেলেগ পাৰ্লাৰত কাম কৰি থাকোঁতে মানে যিখিনি মোৰ মানে বহুতখিনি অসুবিধা হৈছিলে তাত মানে একদম মানে টাইমত যাবই লাগিব টাইমত যাব লাগিব আৰু টাইমতে আহিব লাগিব মানে সিহঁতি এনেকে হিচাপে মানে 8 ঘণ্টা কামত যদি মই যদি 1 ঘণ্টা লেটকে আহো সেই 1 ঘণ্টাটো হিচাপ কৰে সিহঁতি 1 ঘণ্টাটো এনেকে 1 ঘণ্টা হিচাপ কৰি যদি হিৰণে গোটেই মাহটো বোলে আহোঁতে যাওঁতে বোলে সেই 8 ঘণ্টাটো মানে 1 ঘণ্টা 1 ঘণ্টা কিছু 8 ঘণ্টা হৈ গ'ল 8 দিনত সেই এদিনৰ পইচা কাটে মোক সিহঁতি এনেকুৱা কৰিছিলে মোক তাৰপিছত আৰু এনেও মানে অকণ ডনচন হৈছিলে মানে কেনেকুৱা মানে কামক লৈ পিনি দল হয় তাৰপিছত তাতো কমিশ্যন চিষ্টেম আছিলে তেতিয়া সেইকাৰণে মানে কি বুলি কয় এইটো মইহে কৰিম ই কৰিব নালাগে এনেকুৱা মানে বহুত ধৰণৰ কিবা কিবি মানে একদম সেইবোৰ ক'ব নোৱাৰি আৰু এনেকুৱা পাৰ্লাৰত এনেকুৱাও হয় নেকি খালি এতিয়া মই সেইখিনি গোটেইখিনি ভুগি আহিছো যে সেইটো কাৰণে মই নিজৰ পাৰ্লাৰ যিখন তোমাৰ ইয়াত মানে এতিয়া মই যিবিলাকে মানে কৰ্মচাৰী বিলাক আছে মই সেইটো ব্যৱহাৰ নকৰো মানে মই মানে ফ্ৰেণ্ডলি থাকো আৰু তাৰপিছত মই সিহঁতৰ লগত মানে মিলি যাওঁ খালি মানে মই প্ৰথমে গম পাই গলো যে প্ৰথমে মানে ইয়াত এনেকুৱা হয় বুলি সেইটো কাৰণে মানে মই মানে এনেকুৱা এতিয়া মানে যদি মই হেতন চাই হবলৈ হয় তেতিয়া আৰু মোৰ মানুহ চব পলাবই কিমান বছৰ হলে এখন খোলা বৰ্তমান হ'ল এতিয়া হেৰি এতিয়া 6 বছৰ ৰানিং হৈছে গ্ৰাহকৰ সঁহাৰি কেনেকুৱা আগতকৈ বহুত যথেষ্ট ভাল প্ৰথমে মানে সৰুকে বনাই থোৱা আছিলে সেইখন ফ্ৰণ্ট চাইডে তাৰপিছত যেতিয়া মানে অকণমান মানে হোৱা দেখিলো কাম চাম আমাৰ ভাল দেখিলে তাৰপিছত মানে এইখন মানে বহাই দিছে এক্সটেণ্ড কৰিছে মানে চিজৰ্ছ এণ্ড ৰেজৰ্ছলৈ যদি আহিব বিচাৰে কোনো যুৱক যুৱতীসকলে হওক বা যিকোনো ব্যক্তিয়ে তেতিয়াহ'লে আপুনি জনাব ইয়াৰ সম্পূৰ্ণ ঠিকনাটো এতিয়ালৈকে বৰ্তমান সময়লৈকে আপুনি ঠিকনাটো জনোৱা নাই সেই আহিবৰ কাৰণে মানে ইমান কষ্ট কৰিব নালাগে মানে বহুত দূৰৰ পৰা মানুহ আহে এতিয়া মানে এগ্ৰিকালচাৰ আৰু মানে চৌহামৰ মাজত মানে চেউনিগাঁৱৰ মাজত আছে বৰপেটা চাৰিআলিৰ পৰা চেউনিগাঁৱলৈ সোমাই আহিলে হ'ল চেউনিগাঁও বুলি এনেই মানে চেউনিগাঁও ডগ ট্ৰেইনিং চেণ্টাৰটোৰ ওচৰত আছাম ডগ ট্ৰেইনিং চেণ্টাৰটোৰ ওচৰত আছে আৰু যদি বেছি প্ৰব্লেম হয় ইয়াত মানে ৰেপিডো ল'ব পাৰে য'ৰ পৰা ৰেপিডো লৈ ল'ম আৰু গুগলত চাৰ্চ কৰিলে হৈ গ'ল চিজৰ্ছ এণ্ড ৰেজৰ্ছ যোৰহাট বুলি চাৰ্চ কৰাৰ লগে লগে আমাৰ পাৰ্লাৰখন ওলাব তাতে লোকেশ্যনটো দিয়া আছে বাছ সেনেকে চাই আহিলে হৈ গ'ল আপোনাৰ নাম্বাৰটো যদি পাৰে দি দিব পাৰে ফোন নম্বৰটো 9101928617 9101928617 এইটো মোৰ কণ্টেক্ট নম্বৰ হয় আপোনালোকে যদি দৰকাৰ আৰু গুগলতো মোৰ নম্বৰটো দি থোৱা আছে মোৰ পাৰ্লাৰখনৰ নম্বৰটো তাত চাই পিনি আপোনালোকে আহিব পাৰে কিবা যদি অসুবিধা পায় তেওঁৰ নাম্বাৰটো ইতিমধ্যে জনাই দিছে আপোনালোকে সেই নাম্বাৰটোত কণ্টেক্ট কৰিব আৰু আপুনি চিজৰ্ছ এণ্ড ৰেজৰ্ছত আহি উপস্থিত হ'ব পাৰিব আৰু লগতে এই কথা উল্লেখ কৰিব লাগিব যে যিহেতু সমাগত সৰস্বতী পূজা আহি আছে আৰু এই পাৰ্কখনত মই বৰ্তমান আহি উপস্থিত হৈছিলো চিজৰ্ছ এণ্ড ৰেজৰ্ছ নামৰ এই বিশেষ পাৰ্লাৰখনত যুৱক যুৱতীসকলৰ সুবিধা হোৱাকৈ যিহেতু দেখা যায় যে যুৱতীসকলৰ লগতে আজিকালি প্ৰায় যুৱকসকলেও নিজকে সজাই পৰাই ভাল পায় আৰু সেয়েহে মই বৰ্তমান আহি উপস্থিত হৈছিলোহি চিজৰ্ছ এণ্ড ৰেজৰ্ছ নামৰ এই বিশেষ পাৰ্লাৰখনত আৰু আপোনালোকক ইয়াৰ সামগ্ৰিক পৰিৱেশটো মোৰ সহযোগীয়ে দেখুৱালে আৰু লগতে
আপোনালোকে কেনেকুৱা ধৰণৰ অফাৰ পাব সেইসমূহো আমি ইতিমধ্যে তেওঁ ৰিজছেন ৰেজছৰ স্বত্বাধিকাৰীৰ মুখেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আৰু এনেধৰণৰ প্ৰতিবেদন পাই থাকিবলৈ আপোনালোকে চাই থাকিব DNA নৰ্থ ইষ্ট।